করতে কৃষ্ণ কাম কোটি জিত জগদান পালক দেব সাধুবা
অৱতাৰ কৃষ্ণ ৰূপে নথিনো জনমালিয়ে বহু অৱস্থাত জন্মলৈ মানৱ ৰূপত নানা লীলা কৰি সূচনা দুষ্টাক্ৰমণ আৰু সন্ত পালন কৰিয়েই এই ধৰা ধামত থাকিছো ধৰ্ম কৃষ্ণায় বাসুদেবায় হরবে পরমাত্মনে প্রণমামিশায় গোবিন্দায় নমো নমঃ নমো ব্রহ্মদেবায় ভূব্রহ্মণখিলায় জগদ্ধিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ। এইবাৰ দেশীয় জগতবাসীয়ে বন্ধুত্বৰে অতুল দৰ্শন আমাৰ পৰম ভক্ত বিপ্ৰ দামোদৰ নামে খ্যাত সুদামাই আমাৰ নাম জপে অন্তৰ অচিৰতে তেওঁখনে আমাৰ ঘটিব সাক্ষাৎ আনহাতে আমাৰ গীত জয় আৰু বিজয়ে অন্তিম জন্মলাভ কৰিছে এবাৰ তেওঁলোকৰ মুক্তি ক্ষণো অতি ওচৰত তাৰ লগে লগে আন আন অত্যাচাৰীৰ পতন ঘটাই ধৰিত্ৰীৰ ভাৰ পৰিত্ৰাণ যাওঁ এনে মই নিজ কৰ্তব্যত সমগ্ৰ
পানৰ দেৱতা কৃষ্ণৰ চৰণ চিন্তি আছিলো সৰ্বদা। সেইবাবে শিশুপাল জৰাসন্ধৰ দৰে ৰাজেন্দ্ৰ মণ্ডলীক পৰিহৰি ধাচি মোৰ ৰুক্মবীৰৰ বিৰুদ্ধাচৰণ কৰি পানৰ দেৱতাৰ কৃষ্ণ স্বামীৰূপে কৰিলো বচন ভয়ংকৰৰ মাজে। আজি মহা সুখে আনন্দেৰে কটাইছো জীৱনে তাৰকা নগৰত। সঁচাকৈ সঁচাকৈ ধন্য মই সাৰ্থক জীৱন। প্ৰিয়ে প্ৰিয়ে অভাগী সেৱা উঠা প্ৰিয়ে। একে নাচ কিয় দেখো তব বিখন্ন বদন। কওকচোন স্বামী কি চিন্তা বিবল কৰি তুলিছে আপোনাক। প্ৰিয়ে নাচ ভক্তৰ দুৰ্দশা দেখি মই বৰ অস্থিৰ হৈ পৰিছো। নাচ খুলি দিয়ক ৰহস্য ভাঙি পাতি কওক সুবিধে কোন হয় মহাভক্ত যাৰ বাবে হাহাকাৰ কৰিছে অন্তৰ্জনৰ। প্ৰিয়ে সুদামা নামে আছে দৰিদ্ৰ ব্ৰাহ্মণ মহাভক্ত বাল্যবন্ধু শান্তিপণি গুৰুজী মাতা হৈছে বিদ্যাকৃষ্ণ জ্ঞান। প্ৰিয়ে শান্তিপণি গুৰুৰ গৃহত লভিছিলো দুয়ো বিদ্যা শিক্ষা জ্ঞান। কিন্তু প্ৰিয়ে মায়াময় সংসাৰত দুখৰ শৃংখলাত শৃংখলিত আজি তেওঁ বাস কৰে ভগা বজাৰ। খুজি মাগি যি পাই তাৰে সোধা কৰে মৰম। একান্ত মনে মাথো জপে তেওঁ মোৰ নাম। দয়াময় প্ৰিয়ে ভক্তৰ ঘৰলৈ বিচাৰিছে তেওঁ কৰা নাই বন্ধন। প্ৰিয়ে মই তেওঁ কৃপা কৰিবলৈ সদা প্ৰস্তুত। কিন্তু সুদামাই যে সেই সুযোগ আজি পৰ্যন্ত দিয়া নাই। প্ৰিয়ে সুদামা নামে আছে দৰিদ্ৰ ব্ৰাহ্মণ পৰম ব্ৰহ্মজ্ঞানী জিতেন্দ্ৰিয় তেওঁ। তেওঁ জানে ভালদৰে তেওঁ দৰিদ্ৰতা তেওঁ কৰ্মৰ ফল। সেয়েহে প্ৰিয়ে অহংকে মোৰ নাম জপিছে যদিও কেতিয়াও কৰা নাই কোনো দানৰ অনুৰোধ। যদি সুদামাই এবাৰলৈ হ'লেও তেওঁ দুখ দূৰ কৰিবলৈ আহ্বান কৰে তেন্তে তুৰন্তে কৰি মই তেওঁ দুখ নিবাৰণ। এটা কথা কিন্তু মই এতিয়াও বুজা নাই স্বামী। প্ৰিয়ে আপোনাৰ পৰম মিত্ৰ হৈও অতদিনে আপোনাৰ সাক্ষাতৰ বাবে অহা নাই কিয়? প্ৰিয়ে মহাধৰ্মপাল সুদামাই মোক সাক্ষাৎ কৰিবলৈ সংকোচ কৰে। জানোচা লজ্জিত হয় তেওঁ। জানোচা হয় সংকোচৰ গৌৰৱ। ভক্তি তোলাই বন্দিলা তুমি জগতৰ প্ৰতি। প্ৰিয়ে আপোনাৰ সেই পৰম মিত্ৰ ভক্ত সুদামাৰ সাক্ষাৎ পাবলৈ ঘনে ঘনে ইচ্ছা মোৰ হৈছে স্বাগত। প্ৰিয়ে তোমাৰ ইচ্ছা অতি শীঘ্ৰেই পূৰণ হ'ব। লীলাময় নতুন লীলাৰ পাতনি মেলিছে যেতিয়া আমাৰ ইচ্ছা পূৰ্ণ হ'বলৈ আৰু বেছি ভয় নাই। বাৰু বলক স্বামী কণ্টেক্ট কৰিব বিচাৰ। ব'লা প্ৰিয়ে।
আজি মলয়াৰ কোমল পৰশ চঞ্চলা প্ৰকৃতিৰ উদ্যান নৃত্য এই বিশাল ধৰণীৰ মাজেৰে অপূৰ্ব সৃষ্টিৰাজি দ্বাৰকা নগৰ কিয় বাৰু বাৰে বাৰে চিন্তাভাৱ জন্মিছে মনত বাৰে বাৰে মোৰ সত্তাই কৰিছে সতৰ্ক খুদা মা দৰিদ্ৰ বামন হৈ বন্ধুত্ব পাশ মেলিব আহিছ দ্বাৰকাপতি কাষে
কি হয় তোমাক চিনিবলৈ অস্বীকাৰ কৰি সত্য কথাকে অনুমান কৰিছা সখা 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 তুমি মোৰ বন্ধুত্ব আজিও নিচিনিলা তুমি কেনেকৈ ভাবিব পাৰিলা সখা শান্ত হোৱা কৃষ্ণ মই দোষ কৰিলো মোক ক্ষমা কৰি দিয়া কৃষ্ণ সখা ক্ষমা খুজিব লজ্জিত নকৰিবা সখা ব'লা সখা কাৰিমলৈ যাওঁ নহয় সখা মই ইয়াৰ পৰাই উভতি যাম তোমাক লগ সাক্ষাৎ পালো যেতিয়া হলো মই পৰম ধন্য তোমাক লগ পোৱা যি অভিলাষ আছিল সেই অভিলাষ মোৰ পূৰ্ণ হ'ল তুমি স্পৰ্শ কৰা মাত্ৰেই সখা মোৰ সকলো দুখ দূৰ হ'ল সখা তোমাক আৰু মই কষ্ট নিদিওঁ সখা মোক দিয়া বিদায় যাওঁ মই সখা সখা বুজা নাই তোমাৰ কথাৰ অৰ্থ সখা সখা মই হে দৰিদ্ৰ বামন মলিনত কষ্ট কৰিছো ধাৰণ সখা তোমাৰ কাৰেঙত ভৰি দিলে তোমাৰ ইষ্ট কুটুম বন্ধু বৰ্গই কি বুলি ভাবিব মোক কি বুলি ভাবিব মথুৰাৰ প্ৰজাজনে কি বুলি পৰিচয় দিবা তোমাৰ পত্নী খবৰ আগত তুমি জানো সখা লজ্জিত নহবা তুমি যদি লজ্জিত হোৱা অপমানিত হোৱা সখা মই কেনেকৈ থাকিম সখা গতিকে সখা মোক দিয়া বিদায় মই যাওঁ সখা সখা তোমাৰ আগমনত মোৰ মান হানি হ'ব বুলি কোনে ক'লে তোমাৰ আগমনত মোৰ মান হানি হ'ব বোলে তোমাৰ মৃত্যুতাক মানুহে দোহাই দিব তুমি কেনেকৈ ভাবিব পাৰিলা সখা তোমাক মই উভতি যাবলৈ দিম কিন্তু তুমি কিন্তু নাই সখা সখা তোমাৰ মই কোনো কথাই শুনিব নোখোজো ব'লা সখা তোমাৰ স্বাগতৰ বাবে ৰৈ আছে কাৰিকৰ সকলো বাসিন্দা সখা নাই নাই সখা নাই নাই ব'লা সখা ইয়াৰ পৰাই হৈ যাম সখা নাই নাই সখা ব'লা সখা নাই নাই সখা ব'লা সখা নাই নাই সখা মই ইয়াৰ পৰাই হৈ যাম সখা অ' সখা নাই নাই সখা নাই নাই ইয়াৰ পৰাই হৈ যাম সখা আহা সখা 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 ব'লা সখা সময় কটিব দুখ হাৰি
পঢ়া নাই নাই পঢ়া 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 तुम्हारा शरण हारा गोविंद खुशीमते रहिबो करुणा करिते हरि करिते हरि তোমাৰ দুখনি চৰণ সখা বৰ কষ্ট পাইছা চাগে ন তুমি সখা সখা অর্পণ করিম সেই ভাবিয়ে সংকোচ জাগিছিল মনত।
চলিছে তুমি হয়তো অভিমানী কৰিব নোৱাৰিবা প্ৰেম ভাৱনা এই চাউল মুঠি মোৰ বাবে হৈছে ৰত্ন শক্তি সখা ইয়াকে দিবলৈ তুমি অস্বীকাৰ কৰিছিলা সখা সখা দেখো দেখো সর্বজন বিধির বিধান ভক্তক পরীক্ষা করে বহু জনার দানা Kaka, সখা সখা নাই নাই kaka. নহয়, নহয় kaka. কি কৰিছে আমি? Please, আৰু অন্য ভুজিব নালাগে আপুনি. এমুঠি যেতিয়া ভুজিলে জগতস্থ হৈ বিপ্লৱ সকলো খেদি দিলে এই মুঠিও যদি সিদ্ধে তেন্তে ময়ো যাব লাগিব বিপ্লৱ খেদিবৰ বাবে সেয়ে প্ৰভু এই মুঠি খেদিলে হওক তাকে আপোনাৰ সেৱা কৰি থাকোঁ যাব যুগল চৰণ উঠা উঠা দিয়ে হে কৃষ্ণ তোমাৰ মায়া বুজিবলৈ এই জগতৰ শুদ্ধমতী মানৱৰ কাৰ ভাগ্য আছে কৰা কিবা ভোগ ভোগ বিৰাজেন তোমাৰ ৰাতুল চৰণত ককা কথা তোমাৰ স্থান নহয় তাত তোমাৰ স্থান মোৰ হৃদয়ত ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতারণ তুমি প্রিয়তম পরম দেবতা জানিয়া ললু আমি যে বৃন্দাবনত গৰু চৰাই থাকোতে তোমাক যে মই ভাবিছিলো কানাই বুলি তোমাৰ বংশী ধৰি কৰি সকলো জীৱই তোমাক লাগি চাইছিলে এতিয়া বলোৱা চিন্তা নাই নাচা তুমি এপাক নাচি মোৰ মনটো শান্তি দিয়া কথা এপাক তুমি নাচি মানে বজোৱা তোমাৰ মোহন বাণী বজোৱা কানাই বজোৱা ককা কথা মই বজাম ককা তুমি কিন্তু ককা নাচিব লাগিব নাচিম কথা নাচিম ৰবা ৰবা ককা বজাম মই এতিয়া তুমি নাচিবা মোৰ লগত নাচিম কথা
ব'লা খোকা, এতিয়া যাওঁ আমি তোমাৰ ব'লা ব'লা খোকা ব'লা খোকা বিশ্ৰামৰ কিন্তু ব'লা মই ধৰিলোৱেই কমৰটো কি কৰা আত্মৰক্ষা কৰ মূৰ্খ বেছ তেন্তে খেল হওক हे मजाक बाबा हे मजाक हे मजाक बोला दला
দুয়োজনে পৰে আলি জানি নৰলোকে এৰিয়া নাম পাতক ৰূপ ডাকিয়ে রূপ ডাকি
লোৱা বীৰবৰ মুক্তি লাভ হৈছে তোমাৰ যাওঁ মই খন্তেক কৰোঁগৈ বিশ্ৰাম জিত